হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু মোৰো ভাল নহয় আৰু বেমাৰ, মানে জানেতো ইমান গৰম পৰি আছে, মানে বৰষুণো দিয়া নাই, গৰমৰ কাৰণে গা চা বেয়া। তো আজি মই আপোনালোকক দেখাম, মানে এটা হেৰি দেখাম আৰু ইয়াতে পানী আহি থাকে, দেখাম আৰু কিমান বাঢ়ি আছে মানে পানী, তাকে দেখাম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে প্লিজ। আৰু ৰ'ব মানে মই পানীখিনি পিছত দেখাম। মানে মই দোকান যাম এতিয়া। ইমান ৰ'দ, এই ৰ'দত মই দোকান যাই কিবা কিবি আনিব লগা আছে, কিবা কিবি আনিম। আনাৰ পিছত আপোনালোকক নদীটো দেখাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। তো এয়া চাওক, মই আহি পালোঁ দোকানৰ পৰা, এয়া বস্তু লৈ আহিলোঁ। আৰু ইমান গৰম দেখিছেনে? মোৰ মুখখন কিমান বেয়া লাগি গৈছে তাৰমানে। আৰু ইয়াতে আহি কিনে মই ক'লা হৈ গৈছোঁ, তাৰমানে বগা মানুহ ক'লা হৈ গৈছে। ভগৱান, ৰ'দ ঘৰততো ওলাই নাছিলোঁ বাহিৰত, এতেবা এই পানীয়া কাম সেইবিলাক কৰাতে একদম মুখখন বেয়া হৈ গৈছে, একদম ৰ'দতে। চাওকচোন মুখখনৰ অৱস্থা, ৰ'দে আহিছোঁ এই মাত্ৰ। আৰু এই গৰমত এয়া খাইছোঁ, এয়া ইমান গৰম, আপেল জুচ খাইছোঁ। খাই যদি আহক, আপোনালোকেও খাই যাব আছে, ৰখি থাকক, মই খাই লওঁ, খাই কিনে আপোনালোকক দেখাই আছোঁ। আৰু মই এয়া কি আনিছোঁ দেখিছেনে? এয়া লবৰ আনিছোঁ, এয়া পিংক কালাৰৰ, আৰু এইটো ৰেড কালাৰৰ। আৰু এইটো আনিছোঁ ক্লিপ, মূৰত মাৰে এইটো। আপোনালোকে মাৰেনে নাজানো, কিন্তু মই মাৰি ভাল পাওঁ। আৰু এয়া কাণফুলি, যদি ভাল লাগিছে কমেণ্টত জনাব, মই আপোনালোকৰ ঘৰত যাই কিনে দি থৈ আহিম। বলকচোন নদীত পানীখিনি চাব যাওঁ, বলক যাওঁ। বহুত ৰ'দ, ওলাবই নোৱাৰোঁ। চাই দেখিব, মই দেখাই আছোঁ। ইমান ৰ'দ। আৰু এয়া চাওক, পানী বহুত বাঢ়ি আছিল, মানে এতিয়া বহুত কমি গ'ল পানী। আৰু ৰাতি হ'লে বহুত মাছ পাই দেই ইয়াতে, বহুতে মাছ মানে মাৰে আৰু ইয়াতে বহুত মাছ মানে ইয়াতে জমা খাই থাকে এইটোত। আৰু বহুত সাপো যায় দেই পানীতে, মই এদিন দেখা পাইছোঁ। আৰু এই তাত চাওক, কাপোৰ ধুই আছে ইমান ৰ'দত, মইতো নোৱাৰোঁৱেই ধুবৰ কাৰণে। পানী কমি আছে এতিয়া বৰ্তমান, বহুত পানী আছিল। আৰু চাওক, এইটো ৰাস্তা, এইটোৰে আমি এনেই যাওঁ আৰু মাংস আনিব কিবা। আৰু ইয়াতে এইটোৱে আমাৰ ৰুম। এতিয়ালৈকে বাই। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিও দিব। আৰু বেছি দেখাব নোৱাৰিলোঁ, মানে বহুত ৰ'দ আছে যে, গা চা বেয়া লাগে যে ৰ'দত। আৰু পানীও আহিব আছে, পানী ধৰিব লাগিব ৰ'দত। গতিকে যদি ভিডিঅ'টো য'ৰ পৰা চাই আছে, আৰু লাইক এটা কৰি দিব, ছাপোৰ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া বাই।